প্ৰথমতে আপোনালোকক আমাৰ সংবাদ মাধ্যমক নমস্কাৰ যাচিছোঁ। আজি খালবাৰী জিলাৰ অন্তৰ্গত খালবাৰী যুৱ BPFৰ কাৰ্যালয়ত আমাৰ খালবাৰী জিলা যুৱ BPF আৰু বড়োলেণ্ড ছাত্ৰ সন্থা BPFৰ এটা ছাত্ৰ সন্থা আমি যৌথভাৱে এটা আলোচনাত মিলিত হৈছিলোঁ আৰু এখন আলোচনাত আমাৰ প্ৰত্যেকটো প্ৰাইমাৰী পৰ্যায়ৰ ব্লক পৰ্যায়ৰ যুৱ BPF আৰু BSCৰ সকলো সদস্য আজি সভাখনত উপস্থিত আছিলে। আমি আগন্তুক দিনত আমাৰ সাংগঠনিক ভিত্তি আমি কেনেকৈ মজবুত কৰিব লাগে, আমাৰ BPF দলৰ কেনেকৈ আমি মজবুত কৰিব লাগে, সকলো কথাবিলাক আমি বহল বৃদ্ধিত আজিৰ সভাখনত আমি আলোচনা কৰিছোঁ আৰু কিছুমান আগন্তুক নিৰ্বাচনৰ কাৰণে কিছুমান ৰণকৌশল আমি তৈয়াৰ কৰিছোঁ আৰু আমি ভাবোঁ আগন্তুক লোকসভা নিৰ্বাচন আমাৰ 1 নম্বৰ কোকৰাঝাৰ আমাৰ সদ্য ঘোষিত প্ৰাৰ্থী খাম্পা বৰগোহাঁই ছাৰক আমি কেনেকৈ বিপুল ভোটত জয়যুক্ত কৰাই তেখেতক এজন লোকসভাৰ আমি নিৰ্বাচিত কৰিব লাগে, এই কথাবিলাক আমি আজিৰ সভাখনতে আমি আলোচনা কৰিছোঁ আৰু আমাৰ খালবাৰী জিলা যুৱ BPF BSC সকলো সক্ৰিয় সদস্য আৰু তেখেতসকলে উপস্থিত আছিলে। আমাৰ যিকোনো পৰিস্থিতিত আমি জিকাবৰ কাৰণে সাজু আৰু যিকোনো পৰ্যায়ত কাম কৰিবৰ কাৰণে আমাৰ সাংগঠনিক ভিত্তি বহুত মজবুত। খালবাৰী জিলাত আজিও মানে বহুত ছিনিয়ৰ আমাৰ দলৰ নেতাসকলে তেখেতসকলে উপস্থিত আছিলে। বহুত মানে পৰামৰ্শমূলক ভাষণ ৰখা হৈছে। সাংগঠনিক দিশত মজবুত কৰাৰ কাৰণে কিছু ৰণকৌশলৰ কথা, নিৰ্বাচনী কিছুমান কথা, নিৰ্বাচনী বাতাবৰণৰ কিছুমান কথাবিলাক আমি আলোচনা কৰিছোঁ আৰু আলোচনাত কৰি আমি এটা উমান পাইছোঁ যে আমাৰ আগন্তুক লোকসভা নিৰ্বাচনত খালবাৰী জিলাৰ পৰা আমি মানে বৃহৎ সংখ্যাক আমি ভোট পাবলৈ আমি সক্ষম হ'ম আৰু আমাৰ লগত ৰাইজ আছে, আমাৰ লগত ভোটাৰ ৰাইজে সদায় মানে BPF লগত আছে। তেখেতসকলে খাম্পা বৰগোহাঁই ছাৰক সকলোৱে বিচাৰিছে আৰু খাম্পা বৰগোহাঁই ছাৰে এজন দক্ষতা থকা ব্যক্তি, এক্সপিৰিয়েঞ্চ থকা ব্যক্তি, এজন মানে উচ্চ শিক্ষিত ব্যক্তি আৰু তেখেতৰ নিচিনা মানে ব্যক্তিক আমি এজন সাংসদ হিচাপে যদি আমি দিল্লীলৈ নিৰ্বাচিত কৰি পঠিয়াব পাৰোঁ, আগন্তুক দিনত আগন্তুক সময়বোৰ আমাৰ এই অঞ্চলৰ উন্নয়নৰ কথা, এই অঞ্চলৰ সকলো দিশত যিখিনি মানে চৰকাৰী কাম কাজ কৰিব লগা আছে ৰাইজৰ উন্নয়নৰ কাৰণে বিভিন্ন দিশত তেওঁ মানে কাম কৰিবৰ কাৰণে সক্ষম হ'ব আৰু ইয়াৰ কাৰণে খাম্পা বৰগোহাঁই ছাৰৰ নামটো ঘোষণা দিয়াৰ পিছতে আমাৰ কাৰ্যকৰ্তাসকলে আমাৰ যুৱ BPF কওক, BSC কওক বা অন্যান্য চেলসমূহে কওক, আমাৰ পেৰেণ্ট বডিয়ে কওক বা আমাৰ মহিলা কমিটিয়ে কওক, সকলোৱে আজি মানে উৎফুল্লিত হৈছে, সকলোৱে ফূৰ্তি আনন্দ উল্লাস কৰিছে। আমি জিকাটো নিশ্চিত আৰু ৰাইজে মানে খাম্পা বৰগোহাঁই ছাৰৰ নামটো শুনাৰ লগে লগে সকলোৱে গ্ৰহণ কৰিছে আৰু তেখেতক জয়যুক্ত কৰাবৰ কাৰণে আমি তৃণমূল পৰ্যায়ত কেনেকৈ কাম কৰিব লাগে এই কথাবিলাক আজিৰ সভাখনতে আমি আলোচনা কৰা হৈছে। প্ৰাৰ্থী খাম্পা বৰগোহাঁই ছাৰক কেনেকৈ জয়যুক্ত কৰাব লাগে এই কথাবিলাক আমি নিৰ্দেশনা দিবৰ কাৰণে আজি যুৱ BPF BSCৰ আজি গুৰুত্বপূৰ্ণ আলোচনা সভা হৈছিল। একো প্ৰভাৱ নাই, তেখেতৰ নামটো আমি ল'বই বিচৰা নাই। তেখেতে কি প্ৰভাৱ পেলাব? যদি ইমান শক্তিশালী হ'লেহেঁতেন তেখেতৰ লগতো বহুত আমাৰ দলৰ নেতা কৰ্মী চেণ্ট্ৰেল পৰ্যায়, জিলা পৰ্যায়, ব্লক পৰ্যায় যাব লাগিছিল। আজিতো যোৱাই নাই তেখেতসকলৰ লগত, কোনো এজন ব্যক্তি আমাৰ যোৱাই নাই। 2-3টামান প্ৰাইমাৰী সদস্য গৈছে, ইয়াৰ বাহিৰে আৰু কোনো যোৱা নাই। তেখেতে যোৱাৰ পিছত কিন্তু আমি শুনিবলৈ পাইছোঁ যে UPPL দলত তেওঁলোকৰ মাজতে মানে কোৱা কামোৰা তেখেতক মানে 50%ৰ অধিক ব্যক্তি আজি গ্ৰহণ কৰা নাই। কিন্তু তেওঁ বিভিন্ন অভিযোগ উত্থাপন কৰিছে, হাগ্ৰামা মহিলাৰী বা BPF দলে হেনো গণতন্ত্ৰৰ ওপৰত চলে, গণতন্ত্ৰক গুৰুত্ব নিদিয়ে। এইবিলাক মিছা কথা, এইবিলাক তেওঁ কোৱা কথা। যেতিয়া মানে মানুহে দল ত্যাগ কৰে বিভিন্ন মানে অজুহাতটো দিবই লাগিব না, দল ত্যাগ কৰাতে এটা হেৰিটো বিচাৰিব লাগিব কাৰণটো, যে তেনেকুৱাকৈ মানে অজুহাতটো চবেই দিয়ে, এইটো মানে সত্য নহয়। আজি BPFক ৰাইজে ভাল পায়, BPF লগত ৰাইজ আছে। লোকসভা নিৰ্বাচনৰ পিছতে চাব আপোনালোকে কি ধৰণে ৰাইজে স্বতঃস্ফূৰ্তভাৱে আৰু BPF দলত যোগদান কৰিব। খালবাৰীতে আৰু বহুত হাজাৰ হাজাৰ মানুহ যোগদান কৰাবৰ কাৰণে আমি প্ৰস্তুতি চলাইছোঁ আৰু খালবাৰীতে হাইষ্ট মানে আমি এই লোকসভা নিৰ্বাচনত আমি ভোট পাম, আপোনালোকে চাই থাকিব। আহিব লগা আৰু বহুত বাগা নেতা আছে যোগদান কৰিব আমাৰ লগত। আপোনালোকেতো দেখিছে আজি ৰাজু নাৰ্জাৰী তেওঁলোকৰ মেইন কমিটিৰ সাধাৰণ সম্পাদক, আজি তেখেতে নাই আৰু ৰিজাইন দিয়াৰ পিছত তেওঁ মানে আজি দলৰ কাম কাজ কৰাৰ কথা তেখেতলোকৰ যথেষ্ট মানে বাধা হৈছে তেওঁলোকৰ। ৰাজু নাৰ্জাৰী যিজন ব্যক্তি UPPL দলৰ সাধাৰণ সম্পাদক কেন্দ্ৰীয় সমিতিৰ, তেনেকুৱা ব্যক্তি আজি ৰিজাইন দিছে। আপোনালোকে ভাবি চাব কিয় আমি মানে UPPLক সক্ৰিয় বুলি ভাবি ল'ম। তেখেতসকলৰ জেনেৰেল ছেক্ৰেটাৰী যেতিয়া ৰিজাইন দিয়ে তেওঁলোকে মানে কি ধৰণে কেনেকৈ ভাবিব পাৰিম যে মানে কোকৰাঝাৰ লোকসভা সমষ্টিত তেওঁলোকে জিকিব। আমি সৰ্বাধিক ভোট পাম, আমি মানে 70% ভোটাৰ আমাৰ লগত আছে আৰু আমি অলপমান যদি কষ্ট কৰিম আমি কিন্তু সৰ্বাধিক ভোট পাম। আপোনালোকে চাব হয়তো অসমৰ ভিতৰত আমি মানে আটাইতকৈ মানে বেছি ভোট পাই পেলাই আমি জয়যুক্ত হ'ম। UPPL লগত 7 লাখ ভোট নাই। আপোনালোকে মানে চাব যে গাঁৱত চাব, ভোটাৰ ৰাইজৰ লগত আলোচনা কৰিব যে আজি UPPLক মানুহে ভোট দিবৰ কাৰণে কিন্তু প্ৰস্তুত নহয়। বৰ্জন মোছাৰী আৰু কি কৰিব আৰু, কংগ্ৰেছৰ ভীতি নাই, আপোনালোকে জানে দেখোন। BTCত কংগ্ৰেছৰ মানে সাংগঠনিক ভীতি নাই আমাৰ BTC এৰিয়াত।
এইটো দেখা যাব নমিনেশ্যন ফিল কৰাৰ পিছত আমি ক'ব পাৰিম তেখেতৰ নমিনেশ্যন এইটো ৰিজেকশ্যন হোৱাৰ বেছি চান্সটো আছে যিহেতু তেখেতৰ ট্ৰাইবেল চাৰ্টিফিকেট অলৰেডি ৰিজেক্ট কৰিছে নমিনেশ্যন দিলেহে আমি কমপ্লেইন কৰিব পাৰিম আৰু তেখেতৰ ৰিজেকশ্যনটো নিশ্চয় হ'ব আমি আশা কৰিছোঁ আপোনালোকৰ কেণ্ডিডেটৰ যুদ্ধ কাৰ লগত হ'ব এইবাৰ? আমিতো কণ্টেষ্ট দেখা নাই আমাৰ কেণ্ডিডেটে নিজে বহুত শক্তিশালী আৰু হাগ্ৰামা মহিলাৰ চাৰ্টো আছে আমি আছোঁ হাজাৰ হাজাৰ কাৰ্যকৰ্তা আছোঁ আমি আজিৰ পৰা কাম কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ ৰণকৌশল আৰু প্ৰস্তুতি চলাইছোঁ আৰু এটা কথা চৰ্চা চলিছে যে আৰু 3টা সমষ্টিত প্ৰাৰ্থী দিব বিপিএফ সমৰ্থন দিবলৈ প্ৰাৰ্থী দিব হয় যোৱাকালিতো আমাৰ দলৰ মানে চিফ সভাপতি মহিলাৰ ইচাৰে যোৱাকালি ইতিমধ্যে আমাৰ CWC মিটিঙত ঘোষণা দিছে গুৱাহাটী লোকসভা তেজপুৰ আৰু বৰপেটা মানে দৰং মংগলদৈ আৰু কোকৰাঝাৰৰ বাদেও আৰু 3টা সমষ্টিত মানে প্ৰাৰ্থিত্ব দিয়াৰ কাৰণে তেখেতে যুঁজা চলাই আছে বৰপেটাত আব্দুল খালেকৰ নাম ওলাইছে প্ৰাৰ্থী পাব নেকি? এইটো পিছত মানে আমাৰ যিজন মেইন কমিটি তেখেতসকলে সিদ্ধান্ত ল'ব